গাইজ ওয়েলকাম বেক টু মাই চেনেল ববিতা কাকতি। তো আজি আমি ধান কাটিবলৈ যাম। এয়া চাওক কাচি, মানে মই মামাহঁতৰ ধান কাটিবলৈ যাম, আমাৰ নিজৰ নহয়। তো বলক আমি ধান কাটিবলৈ যাওঁ। এয়া চাওক মোৰ সৰু সৰু ভণ্টি, হাই। এয়া মোৰ মামাহঁতৰ ছোৱালী হয়। তো বলক আমি এতিয়া ধান কাটিবলৈ যাওঁ। তো এতিয়া আমি ধান কাটিবলৈ গৈ আছোঁ। এয়া মোৰ ভণ্টি ছাগলীৰ লগত লৈ লৈছে পুৰা একদম। সেইটো মোৰ মামাৰ ছোৱালী হয়, সৰুটো। তো এতিয়া আমি ধান কাটিব যাম। এই দুখন কাচি ভণ্টি আৰু মই অলপ আগবাঢ়িলোঁ, বাবুহঁতে আহি আছে পিছে পিছে অলপ। আমি দুজনীয়ে আগবাঢ়ি গৈ যিমান পাৰোঁ সিমান কাটিম আৰু। তো চাই থাকক, এয়া ছাগলীজনী তাত দি থ'ম। আমি চাইডে চাইডে মানে কাটি কিনে ছাগলীটো দি থ'ম। তো বলক। সৌজনীও আহি আছে চাওক পিছে পিছে, মামাৰ ছোৱালী হয়। তো পিছে পিছে আহি আছে, মানে কি আমি নিনিওঁ, তাই নেৰে। তোমাৰ নামটো কি? মোৰ নাম শ্ৰী কুমনি দাস। আমি এতিয়া ধান কাটিবলৈ যাবলৈ লৈছোঁ। এয়া চাওক কাচি দুখন, কিন্তু কাচি মানুহ হ'ল কিন্তু 4জন। তো এয়াত মোৰ সৰু ভণ্টি হয়, মামাৰ ছোৱালী। এয়া মোৰ মামাৰ ছোৱালী হয়, ডাঙৰ ভণ্টি। আৰু সৌটো সৰু ভণ্টি হয়, মামাৰে ছোৱালী হয় সৰু। এয়া মোৰ মিষ্টাৰ চাওক, কান্ধত উঠি লৈছোঁ পুৰা একদম। তো এয়াতো ছাগলটো চাওক, এয়া চাওক ছাগলী। ছাগলটো মানে কি লগত লৈ আহিছোঁ, তো তাত দি থ'ম এনে ঘাঁহ খাবলৈ অলপ। আজি মানে কি আবুহঁতে অহা নাই, তো আমি কেইটাই আগবাঢ়িলোঁ, আবুহঁতে আহি আছে পিছে পিছে। আবুহঁতে ভাত তাত খাই কেনে মানে আহিব নেকি। আমি মানে যিখিনি পাৰোঁ সেইখিনি কাটিম। তামান ৰ'দ দিছে আজি, তামাম। এয়া চাওক সেইজনী গান গাই আছে। আজি তামাম ৰ'দ দিছে ন। এয়া চাওক ভণ্টি পুৰা গান গাই আছে একদম, ধান কাটিব আহি কেনে পুৰা গান গাই আছে একদম, মানে কি ফূৰ্তি লাগিছে তাই ধান কাটিব আহিব পাই। তো এতিয়া আমি পথাৰ আহি পালোঁ, এতিয়া আমি ধান কাটিম। তো চাই থাকক, এইখন চাওক জাকা। এই কি গছ? উৰহি ন, এইবোৰ উৰহি। সেইটো আবু আহিছে আকৌ। তো বলক। বাৰু ভণ্টিয়ে ধান কাটি আছে। কোনটো কোণত কাটব লাগে মই? তই যা মই জানো। বাইরে দেখাবা দিছে, বাইরে দেখাবা দিছে। এয়া চাওক ধান কি ধুনীয়া হৈছে। এয়া চাওক আমি ধান কাটি আছোঁ এতিয়া। তো আপোনালোকে কোনে কোনে ধান কাটিব জানে কমেণ্টত জনাবচোন। তো
তো ভিডিঅ'টো চাই থাকক, অলপ দীঘলীয়া হ'ব পাৰে আজি, ধান কাটিব আহিছেতো। তো চাই থাকক ভিডিঅ'টো এতিয়া। মানে এই ধানবোৰ আমাৰ নহয়, মামাহঁতৰ হয়। তো মই এনে থকাতকৈ ধান কাটি দিবলৈ আহিছোঁ অলপ। তো এতিয়া আমি ধান কাটি, তো ভিডিঅ'টো বা আৰু ভণ্টিয়ে ধান কাটি আছে। বাইরে দেখাবা দিছে, বাইরে দেখাবা দিছে। এয়া চাওক ধান কি ধুনীয়া হৈছে। চাওক আমি ধান কাটি আছোঁ এতিয়া। তো আপোনালোকে কোনে কোনে ধান কাটিব যেনে কমেণ্টত জনাবচোন। তো ভিডিঅ'টো চাই থাকক, অলপ দীঘলীয়া হ'ব পাৰে আজি, ধান কাটিব আহিছেতো। তো চাই থাকক ভিডিঅ'টো এতিয়া। মানে এই ধানবোৰ আমাৰ নহয়, মামাহঁতৰ হয়। তো মই এনে থকাতকৈ ধান কাটি দিবলৈ আহিছোঁ অলপ। তো তো এতিয়া মই অলপমান বহিলোঁ। ভণ্টি তাৰমানে কাঁচি অনা নাই, তো মোক কাঁচিখন খুজি আছিল। এতিয়া তাই ধান কাটিব, তো মই এতিয়া অলপ ৰেষ্ট লওঁ বহি কিনে। তো ভিডিঅ'টো চাই থাকক। তো আবুহঁতে ধান কাটি আছে, আমি ভণ্টি আৰু মই বহিলোঁ এতিয়া অলপ। কমলা টেঙা খাম, ভণ্টিয়ে আবুহঁতে ধান কাটি আছে। তো এতিয়া ভণ্টি আৰু মই বহি ল'লোঁ, কমলা টেঙা খাম। তাই খালেই, তো এতিয়া মই খাম। আপোনালোকৰ বাৰু কোনে কোনে কমলা টেঙা খাই ভাল পায় আকৌ জনাবচোন কমেণ্টত। মই কিন্তু বৰ ভাল পাওঁ দেই। এয়া চাওক, এয়া নিমখ, এয়া কমলা টেঙা। ভণ্টিয়ে তামাম খাল। তো এতিয়া ধান কটা হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম। এয়া চাওক আবুহঁতে ধান বান্ধি আছে, মানে কি এই কি বুলি কয় আপোনাৰ ফালে, আমাৰ ইফালে ডাঙৰি বুলি কয়, ডাঙৰি বান্ধি আছে। এয়া চাওক আবুহঁতে ডাঙৰি বান্ধি আছে। এতিয়া আমি ঘৰলৈ যাম, তো ব'লক। আমি এতিয়া ঘৰলৈ আহি পালোঁ ধান কাটি কিনে। তো এতিয়া আমি অলপ গা চা ধুম। তো প্লিজ মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপালোঁ। বাই বাই।